এপ্ৰিলত নিদিয়ে সেবা SSLC পৰীক্ষাৰ ফলাফল SSEC পৰীক্ষাৰ ফলাফল কেতিয়া দিব নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আকৌ আহিল SS আৰু SSLC পৰীক্ষাৰ ফলাফলৰ এটা নতুন খবৰ এপ্ৰিলত নিদিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যদি এপ্ৰিলত নিদিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল তেন্তে কেতিয়া দিব আজিৰ ভিডিঅটোৰ জৰিয়তে তোমালোকক লেটেষ্ট খবৰটো জনাই দিম আৰু লগতে জনাই দিম যে SS পৰীক্ষাৰ ফলাফল কেতিয়া দিব গতিকে ভিডিঅটো স্কিপ নকৰকৈ হেহলৈকে চাবা আৰু ভিডিঅটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাই থাকা বহুতেই জানে যে এপ্ৰিলত দিব মেট্ৰিকৰ ৰিজাল্ট কিয়নো হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে 19 ৰ পৰা 21 এপ্ৰিলত দিব মেট্ৰিকৰ ৰিজাল্ট এটা নতুন নটিফিকেশন আহিছে যে মে মাহত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট আৰু নটিফিকেশনখনত দিয়া আছে যে এইচএছ ৰ ৰিজাল্ট কেতিয়া দিব নটিফিকেশনখন চাব পাৰিছা যে আসাম বৰ্ড ৰিজাল্ট 2024 এফালে দিয়া আছে সেবা বৰ্ড এক্সাম ৰিজাল্ট 2024 আৰু আনফালে দিয়া আছে SSEC ৰিজাল্ট 2024 নটিফিকেশনখনত কি দিয়া আছে তোমালোকক জনাইছো প্ৰথমতে দিয়া আছে annually the board of secondary education assam administers the SEBA SSLC exam for class 10 students the SEBA SSLC exam 2024 is scheduled from February 16 to March 4 2024 Assam board result 2024 for class 10 and class 12 is separately released by respective boards the tentative result date for SEBA SSLC is May 2024 ইয়াত কৈছে যে বাৰ্ষিক যেটো হাই স্কুল শিক্ষান্ত পৰীক্ষা আছে এইবাৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাটো ফেব্ৰুৱাৰী 16 ৰ পৰা মাৰ্চ 4 লৈকে পতা হৈছিল আৰু কোৱা হৈছে যে অসমৰ বৰ্ড এক্সাম ক্লাছ 10 আৰু ক্লাছ 12 ৰ ৰিজাল্ট এক্সট্ৰাকে ৰিলিজ কৰা হয় আৰু এইবাৰৰ ৰিজাল্ট সেবা SSLC মে মাহত ঘোষণা কৰা হ'ব ইয়াত কোন দিনা অৰ্থাৎ কোন তাৰিখত ৰিলিজ কৰা হ'ব হেইটো ডাইৰেক্টলি মেনশন কৰা নাই জাস্ট মে মাহ বুলি ইয়াত উল্লেখ আছে ইয়াৰ তলত চাব পাৰিছা যে similarly the Assam Higher Secondary Education Council oversees the Assam SS board exam 2024 the SSEC board exam will take place from February 12 2024 to March 13 2024 the tentative result date for SSEC June 2024 ইয়াতো কোৱা হৈছে যে একেদৰে Assam Higher Secondary Education Council SSEC SS পৰীক্ষাখন ফেব্ৰুৱাৰী 12 ৰ পৰা মাৰ্চ 13 লৈকে পতা হৈছে আৰু এইবাৰৰ SS পৰীক্ষাৰ ফলাফল জুন মাহত ঘোষণা কৰা হ'ব ইয়াতো জুন মাহ উল্লেখ আছে বাট ডাইৰেক্টলি তাৰিখটো মেনশন কৰা হোৱা নাই অৰ্থাৎ জুন মাহতেই SS পৰীক্ষাৰ ফলাফল দিয়া হ'ব